বিনিয়োগ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছো। চেনেলটো সাবস্ক্ৰাইব, ভিডিঅটো লাইক, শেয়াৰ, কমেন্ট আদিবোৰ কৰি দিব আৰু যদি ফেসবুকত চাই আছে তেতিয়াহলে পেজটো ফলো কৰি দিব। বন্ধুসকল, এজন ট্ৰেডাৰৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো কি হয় জানেনে? এজন ট্ৰেডাৰৰ বহুকেইটা ইম্পৰ্টেণ্ট বস্তু থাকে য'ত তেওঁ ফ'কাছ কৰে, কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে নিজৰ টকাৰ সঠিক ROI মানে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট উলিয়াব পৰাটো। কেৱল সঠিক নহয়, বৰঞ্চ কিমান বেছি ROI ওলাব পাৰি সেইটোৱে এজন ট্ৰেডাৰৰ আল্টিমেট টাৰ্গেট হয়। এই লক্ষ্যত উপনীত হ'বলৈ তেওঁ বহু প্ৰকাৰৰ ট্ৰেডিং ষ্ট্ৰেটেজি কৰে। তেওঁ ডেৰিভেটিভ মাৰ্কেটলৈ গৈ অপশ্যন বাইঙৰ জৰিয়তে ৰিস্ক লয়, অপশ্যন চেলিঙৰ জৰিয়তে নিজৰ ছাকচেছ ৰেট বৃদ্ধি কৰিবলৈ চেষ্টা কৰে আৰু এটা সময়ত ইণ্টাৰডে ট্ৰেডিঙত লেভাৰেজ লৈ ROI উন্নত কৰাৰ চেষ্টা কৰে। বন্ধুসকল, আৰু এটা এনে পদ্ধতি আছে যাৰ মাধ্যমে আপুনি নিজৰ ROI সহজ উপায়েৰে ইম্প্ৰুভ কৰিব পাৰে। মই কম আটাইতকৈ ভাল উপায়েৰে ROI বৃদ্ধি কৰিব পাৰে। সেয়া হৈছে মাৰ্জিন ট্ৰেডিং ফেচিলিটি বা MTF। মাৰ্জিন ট্ৰেডিং ফেচিলিটিৰ বিষয়ে আপুনি বহুবাৰ বহু ভিডিঅ'ত শুনিছে, তথাপিও কিন্তু আপোনাৰ মাজত MTF সম্পৰ্কত কিছু প্ৰশ্ন থাকি যোৱা দেখা যায়। সেয়েহে আগন্তুক 5-10 মিনিটত MTF-ক কিমান চাৰ্জ লাগে, MTF ট্ৰেড কেনেকৈ এক্সিকিউট কৰে, কিমান দিনৰ কাৰণে কৰিব লাগে ইত্যাদি সকলো কনফিউজন লাইভ ডেমোৰ সৈতে দূৰ কৰিবলৈ চেষ্টা কৰিম। অৰ্থাৎ এই ভিডিঅ'ৰ জৰিয়তে আপোনাক MTF মাৰ্জিন ট্ৰেডিং ফেচিলিটি সম্পৰ্কে যিমান তথ্যৰ প্ৰয়োজন হয় সেই সকলো তথ্য আজি এই ভিডিঅ'ত আলোচনা কৰিম। আহক MTF-ৰ ডেফিনেশ্যনৰ পৰা আৰম্ভ কৰোঁ। MTF-ৰ ফুল ফৰ্ম হৈছে মাৰ্জিন ট্ৰেডিং ফেচিলিটি। কেতিয়াবা ইয়াক মাৰ্জিন ট্ৰেড ফাণ্ডিং বুলিও কোৱা হয়, কিন্তু আটাইতকৈ কমন ফৰ্মটো হৈছে মাৰ্জিন ট্ৰেডিং ফেচিলিটি। এতিয়া প্ৰশ্ন হ'ব, মাৰ্জিন ট্ৰেডিং ফেচিলিটি মানে কি? মই ইয়াত আপোনাক এটা লাইভ এক্সাম্পলৰ সৈতে বুজাবলৈ চেষ্টা কৰিম। আহক আমি ধানৰ চাৰ্টলৈ যাওঁ। ধৰক মই ইয়াত কোনো এটা ষ্টক ট্ৰেড ল'ব বিচাৰিছোঁ আৰু মই বাই অপশ্যনত ক্লিক কৰিলোঁ। লক্ষ্য কৰিব, যদি আপুনি ইণ্টাৰডে ট্ৰেডিঙৰ ট্ৰেড ল'ব খোজে তেতিয়া ইয়াত আপোনাক 5x লিভাৰেজ দিয়া হয়, অৰ্থাৎ আপোনাৰ মূলধনৰ 5 গুণ বেছি পৰিমাণৰ ট্ৰেড আপুনি ল'ব পাৰিব। কিন্তু ইয়াত এটা সমস্যা আছে, আপুনি ইণ্টাৰডে ট্ৰেড ল'লে দিনটোৰ শেষ হোৱাৰ আগতে অৰ্থাৎ 3:30 আগতে নিজৰ পজিশ্যন স্কোৱাৰ অফ কৰিব লাগিব আৰু যদি নকৰে ব্ৰ'কাৰে এক্সট্ৰা চাৰ্জ লৈ ট্ৰেডটো এক্সিট কৰি দিব। এতিয়া যদি মই ইনভেষ্টমেণ্ট অপশ্যনত যাওঁ তেতিয়া আপুনি সম্পূৰ্ণ টকা দিব লাগিব। ধৰি লওক ষ্টকৰ দাম 1600 টকা। তেতিয়া আপুনি সম্পূৰ্ণ 1600 টকা পে' কৰি ষ্টক ক্ৰয় কৰিব লাগিব আৰু আপোনাৰ ডিমেট একাউণ্টত সেই ষ্টক আহি পৰিব। পিছত আপুনি ইচ্ছা কৰিলে গোটেই জীৱন এই ষ্টক হোল্ড কৰিব পাৰে বা 2-4 দিনৰ পিছত এই ষ্টক চেল কৰিও দিব পাৰে। কিন্তু বন্ধুসকল, বহু সময়ত এনে হয় যে আমাৰ টকা আন ঠাইত ফাঁচি থাকে আৰু এসপ্তাহ বা 10 দিনৰ পিছত সেই টকা আমাৰ হাতলৈ আহিব, কিন্তু বৰ্তমান আমাৰ হাতত ফাণ্ড নাই। কিন্তু মাৰ্কেট কাৰোৰ বাবে অপেক্ষা নকৰে। সেই সময়ত যদি কোনো ষ্টকত ভাল ট্ৰেডিং অপৰচুনিটি আহে তেতিয়া সেই ষ্টক 10 দিন পৰ্যন্ত আমাৰ বাবে সেই একে প্ৰাইজত অপেক্ষা কৰি থাকিবনে? একেবাৰেই নাথাকে। সেই সময়তে আপোনাক MTF ফেচিলিটিৰ সহায়ক হয়। MTF ফেচিলিটিয়ে কয় যে যদি আপোনাৰ কাষত বৰ্তমান সম্পূৰ্ণ টকা নাই তথাপিও আপুনি এই ফিচাৰ্ছৰ মাধ্যমেৰে ষ্টক ক্ৰয় কৰিব পাৰে, অৰ্থাৎ আপুনি কম টকা দি বাকী অংশ ফাণ্ডিঙৰ সহায়ত ষ্টক বা ETF ক্ৰয় কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে আপোনাৰ ট্ৰেডিং সুযোগ হাতৰ পৰা সাৰি নাযায়। ইয়াত দেখুওৱাৰ ধৰণে যদি আপোনাৰ কাষত বৰ্তমান টকা নাই তথাপিও আপুনি কিন্তু MTF-ৰ জৰিয়তে কেৱল 333 পে' কৰি সেই ষ্টক ক্ৰয় কৰিব পাৰে আৰু যিমান সময়ৰ বাবে বিচাৰে সিমান সময়ৰ বাবে ইয়াক হোল্ড কৰি ৰাখিব পাৰে। আপুনি ইচ্ছা কৰিলে সপ্তাহ, মাহ বা বছৰ ধৰি ইয়াক হোল্ড কৰিব পাৰে। ইয়াত আপুনি কেৱল 333 পে' কৰিছে আৰু প্ৰায় 1300ৰ আশে-পাশে ধানে আপোনাক ফাণ্ডিং বা লোন দিছে। এই ফাণ্ডৰ ওপৰত এটা আপুনি যিমান দিনৰ বাবে ষ্টক হোল্ড কৰিব সেই দিনৰ বাবে ইণ্টাৰেষ্ট চাৰ্জ হ'ব, যি নিৰ্ভৰ কৰে আপুনি কিমান ফাণ্ড লৈছে তাৰ ওপৰত। এই ইণ্টাৰেষ্ট স্লেব মই বৰ্তমান আপোনালোকক এতিয়াই শ্বেয়াৰ কৰিম। উদাহৰণস্বৰূপে যদি আপুনি 0.04% পাৰ ডে ইণ্টাৰেষ্ট ধৰি লয়, যদি আপুনি 10 দিনৰ বাবে ষ্টক হোল্ড কৰে আৰু 10 দিনৰ ভিতৰত ষ্টকৰ দাম 20% বা 5% বৃদ্ধি পায়, তেতিয়াহ'লে 10 দিনৰ ইণ্টাৰেষ্ট প্ৰায় 0.4%ৰ আশে-পাশে হ'ব। অৰ্থাৎ আপুনি এতিয়া ষ্টকৰ পৰা 5% লাভ কৰিব আৰু কেৱল 0.4% ইণ্টাৰেষ্ট ধানক দিলেই হ'ল। আপুনি যিমান দিন ষ্টক হোল্ড কৰিছে কেৱল সেই দিনৰ ইণ্টাৰেষ্ট পে' কৰিব লাগে। এইদৰেই চিম্পলি MTF ফেচিলিটি কাম কৰে। এইটোৱেই হৈছে MTF বা মাৰ্জিন ট্ৰেডিং ফেচিলিটিৰ ব্ৰডাৰ কনচেপ্ট। এতিয়া আপোনাৰ মনত প্ৰশ্ন আহিব পাৰে, এই ষ্টকটো 10 দিনৰ পিছত বিক্ৰী কৰিব লাগিব নেকি? 20 দিনৰ পিছত বিক্ৰী কৰাটো বাধ্যতামূলক নেকি? বা এবছৰৰ পিছত বিক্ৰী কৰিব লাগিব নেকি? উত্তৰ হৈছে নহয়, এনে কোনো বাধ্যবাধকতা নাই। আপুনি যিমান সময়ৰ বাবে বিচাৰে সিমান সময়ৰ বাবে এই ষ্টক হোল্ড কৰি ৰাখিব পাৰে। ফলত আপুনি নিয়মিতভাৱে ইয়াৰ ইণ্টাৰেষ্ট পে'মেণ্ট কৰি থাকিব লাগিব আৰু তাৰ বাহিৰে আন একো কৰিবলগীয়া নাথাকে। হয়, যেতিয়া ষ্টকৰ দাম তললৈ নামি যায়, আপোনাৰ নিজৰ পুঁজিৰ অংশৰ পৰা লছ আৰম্ভ হয়, তেতিয়া আপুনি এটা কলেক্টৰেল মাৰ্জিন মেইনটেইন কৰিব লাগিব। সেইটো বুজিবলৈ সহজ এটা উদাহৰণ লওঁ। যদি ষ্টকৰ দাম 1600 টকা, তাৰ ওপৰত 300 টকা হৈছে আপোনাৰ আৰু প্ৰায় 1300 টকা হৈছে ধানৰ অংশ। যেতিয়া ষ্টকৰ দাম তললৈ নামিব আৰম্ভ কৰে তেতিয়া ক্ষতি প্ৰথমে আপোনাৰ অংশৰ পৰা আৰম্ভ হয়। আপোনাৰ কাম হ'ল কেৱল নিজৰ কলেক্টৰেল মাৰ্জিন ঠিকভাৱে বজাই ৰখা। এই মাৰ্জিন কেনেকৈ কেলকুলেশ্যন কৰিব লাগে সেই ফৰ্মুলাটো মই আপোনালোকক এতিয়াই দেখাম। যেতিয়ালৈকে আপোনাৰ কলেক্টৰেল মাৰ্জিন মেইনটেইন হৈ আছে তেতিয়ালৈকে আপোনাৰ কোনো ধৰণৰ ষ্ট্ৰেছ লোৱাৰ প্ৰয়োজন নাই। যেতিয়ালৈকে এই ষ্টকটো ওপৰলৈ গৈ আছে একেবাৰে ষ্ট্ৰেছ লোৱাৰ প্ৰয়োজন নাই। যেতিয়া ষ্টকটো তললৈ নামি যায় তেতিয়া আপুনি কেৱল আপোনাৰ কলেক্টৰেল মাৰ্জিনটো মেইনটেইন কৰিব লাগিব আৰু আন একো কৰিব নালাগে। এতিয়াই ইয়াত আপোনাৰ মনত এটা প্ৰশ্ন আহিব, কলেক্টৰেল কেলকুলেশ্যন কেনেকৈ কৰা হয়? আহক চাওঁ। আমি গুগললৈ গৈ টাইপ কৰোঁ ধান MTF। মই গুগলত চাৰ্চ কৰিলোঁ আৰু আপোনাৰ সন্মুখত আহি গ'ল ধান.মাৰ্জিন ট্ৰেডিং ফেচিলিটি। ইয়াত মই MTF-ত ক্লিক কৰিলোঁ। এতিয়া ইয়াত আপোনাৰ সন্মুখত ইণ্টাৰেষ্ট ৰেটসমূহ দেখা গৈছে। ইণ্টাৰেষ্ট ৰেটটো আৰম্ভ হয় একেবাৰে কম প্ৰায় 0.0342%ৰ পৰা।
মই আগতে 0.04% লৈছিলো এইটো তাৰো কম ইন্টাৰেষ্ট ৰেট 5 লাখলৈকে আপোনাৰ ইন্টাৰেষ্ট ৰেট 12.49% 5 লাখৰ পৰা 10 লাখলৈকে ইন্টাৰেষ্ট ৰেট 13.49% আৰু ইয়াৰ স্ল্যাব অনুসাৰে এই সকলোবোৰ ইন্টাৰেষ্ট ৰেট আপোনাৰ সন্মুখত দেখা গৈছে বন্ধুসকল ইয়াত মই আপোনালোকক আৰু এটা কথা কৈ থওঁ ধানত প্ৰায় 1700তকৈ বেছি ষ্টক আছে যাৰ ওপৰত আপুনি এমটিএফ ফেচিলিটি ল'ব পাৰে আমি ইয়াত ক্যালকুলেশনৰ কথা পাতিছিলো যদি আপুনি লক্ষ্য কৰে ধৰি লওক আপুনি 5000 টকাৰ শেয়াৰ ক্ৰয় কৰিছে ইয়াত আপুনি 4/1 অংশ নিজে পেমেন্ট কৰিছে অৰ্থাৎ আপুনি 1250 টকা দিছে বাকি 3-4% ধানে ফান্ড কৰিছে অৰ্থাৎ 3750 টকা ধানে ফান্ড কৰিছে ইয়াত প্ৰতিদিনে 3750 টকাৰ ওপৰৰ ইন্টাৰেষ্ট ৰেট প্ৰায় 0.0342% হ'ব যাৰ প্ৰতিদিনে প্ৰায় 1 টকা 27 পইচা ইন্টাৰেষ্ট হ'ব আৰু এইটো 12.49% ৰেটত চাৰ্জ কৰিছে এতিয়া যদি আমি 1 লাখ টকাৰ কথা কওঁ ধৰি লওক আপুনি 5,10,000 টকাৰ শেয়াৰ ক্ৰয় কৰিছে কিন্তু ইয়াৰে প্ৰায় 1,27,000 টকা আপুনি নিজে পেমেন্ট কৰিছে তেন্তে ধানে 5 লাখ টকাৰ কম ফান্ডিং কৰিছে সেইহে আপুনি যিমান শেয়াৰ ক্ৰয় কৰিছে সেইয়া গুৰুত্বপূৰ্ণ নহয় ধানে আপোনাক কিমান ফান্ডিং দিছে ইন্টাৰেষ্ট সেইটোৰ ওপৰতে চাৰ্জ হ'ব আৰু এই এমাউন্ট এতিয়া 5 লাখ টকাৰ কম হোৱাৰ বাবে 12.49% ইন্টাৰেষ্ট চাৰ্জ হ'ব এই ক্ষেত্ৰত প্ৰতিদিনৰ ইন্টাৰেষ্ট প্ৰায় 130 টকা হয় সেইহে 5 লাখ টকা শেয়াৰত যদি আপুনি পৰৱৰ্তী 10 দিনৰ ভিতৰত 5-6-7% ৰিটাৰ্ণ উপাৰ্জন কৰিব পাৰে তেন্তে সেইয়া যথেষ্ট আৰু এই খৰচটো আপোনাৰ প্ৰায় অনুভৱেই নহব ঠিক এইদৰেই এমটিএফ ফেচিলিটি কাম কৰে মই কলেক্টৰেল মাৰ্জিনৰ কথা কৈ আছিলো যদি আপুনি ইয়াত লক্ষ্য কৰে কোনবোৰ পৰিস্থিতিত আৰএমএছ মোৰ এমটিএফ হোল্ডিং লিকুইডেট কৰিব পাৰে প্ৰথমটো যেতিয়া প্ৰয়োজনীয় মাৰ্জিন মেইনটেইন কৰা নহয় যেটো মই আৰম্ভণিতে আপোনালোকক কৈছিলো আৰু দ্বিতীয়টো যেতিয়া আপোনাৰ হোল্ডিং কভাৰেজ 20% তললৈ নামি যায় সেইহে আপুনি জি লেভেল মেইনটেইন কৰিব লাগিব সেইয়া হৈছে 20% কিন্তু এইটো ষ্টক টু ষ্টকলৈ ভিন্ন হয় কাৰণ সকলো ষ্টকৰ ওপৰত ফান্ডিং একে নাথাকে এইটো ষ্টকৰ ভলাটিলিটি লিকুইডিটি আৰু কিছুমান অন্য ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰে ইয়াত এই ক্যালকুলেশনটো মই আপোনালোকৰ আগৰ স্ক্ৰিনত দেখাইছো আপুনি ইয়াত পঢ়ি চাব পাৰে ধৰি লওক এজন ক্লায়েন্টৰ ওচৰত 25000 টকা আছিল আৰু তেওঁ 1 লাখ টকাৰ ষ্টক ক্ৰয় কৰিছিল তেন্তে ধানে আপোনাক 4x লেভাৰেজ প্ৰদান কৰিলে অৰ্থাৎ 75000 টকাৰ লেভাৰেজ ধানে আপোনাক দিছে আৰু যেতিয়া এই ষ্টকৰ মূল্য 93000 লৈ নামি আহে তেতিয়া আপোনাৰ হোল্ডিং কভাৰেজ 19% হৈ পৰে কিয়নো ধানে 75000 টকা আপোনাক পে কৰিছিল আৰু ষ্টকৰ মূল্য নামি আহি 93000 টকা হোৱাত আপোনাৰ 18000 টকাৰ লোকসান হৈছে 18000 টকা 93000 ৰ প্ৰায় 19% হয় সেইহে ইয়াত আপোনাৰ 20% হোল্ডিং কভাৰেজ কমি যায় এই দৃষ্টিভংগীৰ পৰা আপোনাৰ পজিশন স্কয়াৰ আপ হ'ব পাৰে আপোনাৰ এইবোৰ পিন পইণ্ট ক্যালকুলেশন জানিবৰ ইমান প্ৰয়োজনীয় নহয় আপুনি মাত্ৰ এইটো মনত ৰাখিব লাগিব যে যদি আপোনাৰ ষ্টক একেৰাহে নামি গৈ থাকে তেন্তে অলপ মাৰ্জিন মেইনটেইন কৰিব লাগিব পাৰে কিন্তু এই সম্পূৰ্ণ ক্যালকুলেশন আপোনাৰ আগত দিয়া আছে আপুনি ইয়াক আৰামছে পঢ়িব পাৰে এই ক্যালকুলেশনটো বহুত সহজ আপুনি সহজেই বুজিব পাৰিব এতিয়া মই আপোনালোকক কওঁ এমটিএফত ট্ৰেড কৰা আটাইতকৈ ডাঙৰ বেনিফিটটো কি ইয়াত চাওক যদি আপুনি কোনো কোম্পানীৰ 10টা শেয়াৰ ক্ৰয় কৰিব বিচাৰিছে প্ৰতিটো শেয়াৰৰ দাম 1000 টকা তেন্তে আপুনি 10000 টকাৰ শেয়াৰ ক্ৰয় কৰিছিল ইয়াত ধানে কোনো ফান্ডিং কৰা নাছিল সেইয়ে কোনো ইন্টাৰেষ্ট চাৰ্জ নহল আপুনি 10000 টকাৰ শেয়াৰ ক্ৰয় কৰিলে যেতিয়া শেয়াৰসমূহৰ দাম 1400 টকা হ'ল আপুনি 14000 টকাত শেয়াৰসমূহ বিক্ৰী কৰিলে যেতিয়া আপোনাৰ গ্ৰছ প্ৰফিট হ'ল 4000 টকা আপুনি এইটো 10 দিনলৈ হোল্ড কৰিছিল যেহেতু 10 দিনত হোল্ড কৰা হৈছিল ব্ৰোকাৰেজ নালাগিল কিন্তু এসটিটি আৰু আন এক্সচেঞ্জ টাৰ্নওভাৰ টেক্স লাগিছিল সেইহে আপুনি 48 টকাৰ চাৰ্জ পে কৰিলে আপোনাৰ নেট প্ৰফিট হ'ল 39.52% অৰ্থাৎ আপুনি প্ৰায় 40% ROI উপাৰ্জন কৰিলে এতিয়া চাওক আসল মেজিক যদি আপুনি এই একেই ষ্টক এমটিএফৰ জৰিয়তে ললে হয় তেন্তে আপুনি ইয়াত 10টাৰ সলনি 40টা শেয়াৰ ল'ব পাৰিলে হয় কিয়নো ইয়াত আপুনি 4x লেভাৰেজ পাই আছে আৰু আপোনাৰ কেপিটেল ইয়াতো কিন্তু একেই ধৰি লওক আপোনাৰ বাইং প্ৰাইচ 1000 টকা আপুনি ইয়াত 40টা শেয়াৰ ক্ৰয় কৰিলে মুঠ 40000 টকাৰ 30000 টকা ধানে ফান্ড কৰিলে আৰু 10000 টকা আপোনাৰ নিজৰ ফান্ডিং এইদৰে আপুনি মুঠ 40000 টকাৰ শেয়াৰ ক্ৰয় কৰিলে একেই 1400 টকা দামত যদি আপুনি বিক্ৰী কৰে তেন্তে আপুনি মুঠ 56000 টকাৰ বিক্ৰী কৰা হ'ব এই ক্ষেত্ৰত মুঠ 56000 টকাৰ ভ্যালুৱেচনৰ শেয়াৰসমূহ বিক্ৰী কৰি আপুনি 16000 টকাৰ প্ৰফিট লাভ কৰিলে এতিয়া যদি ইয়াত প্ৰতিদিনে 0.0342% ইন্টাৰেষ্ট চাৰ্জ কৰা হয় তেন্তে আপোনাৰ ইন্টাৰেষ্ট হ'ব 102 টকা 60 পইচা আৰু যেহেতু এতিয়া আপোনাৰ ট্ৰানজাকচন ভ্যালু বেছি আছিল সেই 192 টকা 86 পইচা চাৰ্জেছ লাগিব এইদৰে আপোনাৰ নেট প্ৰফিট হ'ব 15704 টকা যি 157.05% হয় ইয়াৰ অৰ্থ এইটোৱে যে যদি মাৰ্কেট গিৰি থকা অৱস্থাত থাকে বা যদি আপোনাৰ নিজৰ ট্ৰেডিং ষ্ট্ৰেটেজিৰ ওপৰত ভাল কনভিকচন থাকে তেন্তে এমটিএফ ফেচিলিটি আপোনাৰ বাবে বহুত উপকাৰী হ'ব পাৰে বন্ধুসকল এমটিএফ ফেচিলিটি ঠিক কেতিয়া আপোনাক সহায় কৰে সেইটো আপোনালোকক দুটা কেছৰ জৰিয়তে বুজাই দিলো প্ৰথমটো যেতিয়া আপোনাৰ নিজৰ ফান্ডিং আহিব লগা আছে আৰু আপুনি সিওৰ যে 4-5 দিন 10-20 দিন বা 1 মাহ 2 মাহৰ পাছত আপোনাৰ হাতলৈ টকা আহিব সেই সময়ছোৱাত যদি আপোনাৰ হাতত উপাৰ্জনৰ কোনো সুযোগ থাকে বা কোনো ট্ৰেডিং ষ্ট্ৰেটেজি থাকে যি আপোনাক ভাল ৰিটাৰ্ণ জেনাৰেট কৰি দিব পাৰে তেন্তে এই এমটিএফ ফেচিলিটিটো আপোনাৰ বহু কামত আহিব আপুনি ইয়াত ইজিলি শেয়াৰসমূহ বাই কৰি এটা মাহ 2টা মাহ হোল্ড কৰি ৰাখিব পাৰে আৰু যেতিয়া আপোনাৰ হাতলৈ টকা আহিব তেতিয়া আপুনি শেয়াৰসমূহ আনপ্লেচ কৰি দিব পাৰে আনপ্লেচ কৰাটো
মেনুৱেলি কৰিব লগা নহয় আপুনি কেৱল শ্বেয়াৰসমূহ বাই কৰিলেই ধানে অটোমেটিকলি দিনৰ শেষত সেইবোৰ প্লেচ কৰি দিয়ে আৰু যেতিয়া আপুনি এটা সিঙ্গল ক্লিকত শ্বেয়াৰসমূহ সেল কৰে ধানে অটোমেটিকলি তৎক্ষণাত সেইবোৰ আনপ্লেচ কৰি দিয়ে আপুনি কিমান শ্বেয়াৰ প্লেচ বা আনপ্লেচ কৰিছে তাৰ কোনো প্ৰভাৱ নপৰে কিন্তু প্ৰতিটো সিকিউৰিটি ট্ৰানজেকচনৰ বাবে নমিনেল চাৰ্জ লোৱা হয় ফলত যি ট্ৰেডত আপুনি 40% ৰিটাৰ্ণ পাইছিল এতিয়া সেই একে ট্ৰেডত 160% ৰিটাৰ্ণ লাভ কৰিব পাৰিব দ্বিতীয়টো কণ্ডিশ্যন যেতিয়া আপোনাৰ হাতত ফান্ডিং নাথাকে বা মাৰ্কেট ডাউন হৈ থাকে তেতিয়া আপুনি এই MTF ব্যৱহাৰ কৰিব পাৰে ভাবক 4 জুনৰ ইলেকশ্যনৰ ৰিজাল্টৰ দিনটো বা কোভিডৰ সময়খিনি বা 7 এপ্ৰিলত ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ সময়ত যেতিয়া মাৰ্কেট ক্ৰেশ হৈছিল এনে পৰিস্থিতিত যেতিয়া আপোনাৰ হাতত টকা নাথাকে MTF ফেচিলিটি আপোনাৰ বাবে খুব সহায়ক হ'ব পাৰে আশা কৰিছো ভিডিওটোৰ জৰিয়তে আপোনালোকক MTFৰ বিষয়ে বিতংভাৱে বুজাবলৈ সক্ষম হৈছো এতিয়াও যদি কোনো কোৱেশ্যন আছে তেতিয়াহলে কমেন্ট বক্সত লিখক নিশ্চয় ইয়াৰ সলিউশন দিবলৈ চেষ্টা কৰিম ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক শেয়াৰ কমেন্ট আদিবোৰ কৰি দিব আৰু যদি ফেসবুকত চাই আছে তেতিয়াহলে পেজটো ফলো কৰি দিব see you guys in the next video till then take care bye bye see you joy Ayom কৰি দিব পাৰে আনপ্লেচ কৰাটো মেনুৱেলি কৰিব লগা নহয় আপুনি কেৱল শ্বেয়াৰসমূহ বাই কৰিলেই ধানে অটোমেটিকলি দিনৰ শেষত সেইবোৰ প্লেচ কৰি দিয়ে আৰু যেতিয়া আপুনি এটা সিঙ্গল ক্লিকত শ্বেয়াৰসমূহ সেল কৰে ধানে অটোমেটিকলি তৎক্ষণাত সেইবোৰ আনপ্লেচ কৰি দিয়ে আপুনি কিমান শ্বেয়াৰ প্লেচ বা আনপ্লেচ কৰিছে তাৰ কোনো প্ৰভাৱ নপৰে কিন্তু প্ৰতিটো সিকিউৰিটি ট্ৰানজেকচনৰ বাবে নমিনেল চাৰ্জ লোৱা হয় ফলত যি ট্ৰেডত আপুনি 40% ৰিটাৰ্ণ পাইছিল এতিয়া সেই একে ট্ৰেডত 160% ৰিটাৰ্ণ লাভ কৰিব পাৰিব দ্বিতীয়টো কণ্ডিশ্যন যেতিয়া আপোনাৰ হাতত ফান্ডিং নাথাকে বা মাৰ্কেট ডাউন হৈ থাকে তেতিয়া আপুনি এই MTF ব্যৱহাৰ কৰিব পাৰে ভাবক 4 জুনৰ ইলেকশ্যনৰ ৰিজাল্টৰ দিনটো বা কোভিডৰ সময়খিনি বা 7 এপ্ৰিলত ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ সময়ত যেতিয়া মাৰ্কেট ক্ৰেশ হৈছিল এনে পৰিস্থিতিত যেতিয়া আপোনাৰ হাতত টকা নাথাকে MTF ফেচিলিটি আপোনাৰ বাবে খুব সহায়ক হ'ব পাৰে আশা কৰিছো ভিডিওটোৰ জৰিয়তে আপোনালোকক MTFৰ বিষয়ে বিতংভাৱে বুজাবলৈ সক্ষম হৈছো এতিয়াও যদি কোনো কোৱেশ্যন আছে তেতিয়াহলে কমেন্ট বক্সত লিখক নিশ্চয় ইয়াৰ সলিউশন দিবলৈ চেষ্টা কৰিম ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক শেয়াৰ কমেন্ট আদিবোৰ কৰি দিব আৰু যদি ফেসবুকত চাই আছে তেতিয়াহলে পেজটো ফলো কৰি দিব see you guys in the next video till then take care bye bye see you joy Ayom